মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বহুত দিনৰ মূৰত আহিছোঁ কাৰণ মানে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে মোৰ গা বেয়া আছিলে। তাৰপিছত স্কুলৰ পৰা মানে আপোনাৰ আজৰি পোৱা নাছিলোঁ, বহুত কাম আছিলে, পৰীক্ষা চৰীক্ষা সেইবিলাক ঠিক ঠাক কৰি আছিলোঁ আৰু অলপ গা চা বেয়া আছিলে, সেইবিলাকৰ কাৰণে মানে ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই। ত' সেয়া আজি বহুত দিনৰ মূৰত আকৌ আৰম্ভ কৰিছোঁ। এতিয়া আজিৰ পৰা আমাৰ বহাগ বিহু আৰম্ভ হৈছে, ভাবিলোঁ ভিডিঅ'কে বনাওঁ। তো আজি হৈছে গৰু বিহু। গৰু বিহুত আজি আৰু নোৱাব, সেই আমাৰ দেউতাই চাট বুলি কয় যে গৰু চাট, সেইবিলাক কৰি মেলি ল'লে আৰু ঘৰলৈ আহিলোঁ। 2 দিন হ'ল আজি ঘৰলৈ অহা। তো দেখাই থাকিম আগলৈ কি কি হৈ গৈ আছে। এয়া গৰু চাট আপোনাৰ বনাই মেলি হৈ গ'ল, এইবোৰ বনালে কাটি মেলি, তাৰপিছত আপোনাৰ হেৰি হালধি আৰু মানে এইটো কি কয় খুন্দি থোৱা আছে, এয়া দেখাইছোঁ। এয়া গৰু চাট হৈ গ'ল। আমি একো কৰিবলৈ নাপালোঁ, আগতে আমিও কৰোঁ। এয়া হালধি আৰু এয়া নোৱাবৰ কাৰণে খুন্দি থোৱা আছে। এতিয়া নোৱাব, কি হ'ব আপোনালোকক দেখাম। এয়া আমাৰ মায়ে চোতাল মুচি আছে দেই। এজনী আমাৰ মা এইকেইটা, এজনী বৰ চোতাল সাৰি আছে। এয়া গৰু হাগি মেলি থৈছে আৰু ববাই নোৱালে, এতিয়া মই নোৱাম। এয়া নোৱাইছোঁ আমাক গৰু। আমাৰ ভণ্টিয়ে নোৱাইছে। এইটো আমাৰ দাদা, ভালকে ন তোকো বাৰু মই নোৱাই দিম বাৰু। নোৱা তোক দেখিলে পলাই। এতিয়া হৈ গ'লে সিহঁতৰ গা ধোৱা হ'ব। এতিয়া চবকে এইটো নোৱাবলৈ গৈ আছে আমাৰ ইয়াৰ ববাজি। চোতাল সাৰি আছে কাৰণ হুঁচৰি আহিব নহয়। এয়া আমাৰ বৰ্তা, বৰ্তা হয়। অ' তাৰ নমস্কাৰ দি দিয়ক ক, নমস্কাৰ দি দিয়ক ক। ই কি হাঁহিছা। আমাৰ ভনীটিয়ে গৈ আছে চাটৰ বস্তু লৈ পিনি মাৰিবলৈ। বল বল। লাও খা, টেঙেনা খা, বছে বাঢ়ি যা, লাও খা। লাও খা বেঙেনা খা হৈ আছে আৰু তই খাই ল অকমান। কেৰেলা খা। এতিয়া গৰু চাট সলোৱা হ'ব। এইবিলাক পাৰম্পৰিক নিয়ম। গৰু চাট আৰু পঘা সলাই, এটা চাট সলাইছে আমাৰ দালা, এই দুকন্দাহঁতৰ লগত সলাইছে। এয়া সলাইছে আৰু সলাই হৈ গ'ল, চাট সলাব এতিয়া। সলালে চাট, এয়া আমি খাব লাগিব এতিয়া। মানুহ খাই কয় গৰু গালে যিবিলাক বস্তু মৰা হয় সেইখিনি যদি দাঁতটো ভালে থাকিবলৈ হয় খোৱা হয় বুলি কয়। বোকা লগাইছে তথাপি খাইছোঁ, খাব লাগে বোলে। হালধি খাব লাগে, হালধি বিচাৰে পোৱা নাই, তথাপি যি পাইছোঁ তাকে খাইছোঁ। বিহু বুলি আমাৰ হাঁহেকে আনিলোঁ 2টা। এয়া 2টা, খুটি বান্ধি থৈ দিম আৰু এতিয়া খাম পিছত। এয়া গাইছ আমাৰ ঘৰৰ যিটো কাটাটো দেখাব নোৱাৰিব, আমি কাটিলোঁ ভণ্টিয়ে মই ডলা ধৰি লওঁ, ভণ্টিয়ে কাটিলে। দেখিছেনে ঘৰৰ যিটো একদম ফাৰ্ষ্টবাৰ লগাম, মানে এইবাৰ প্ৰথম লগাম আৰু যিমান নতুন গছ এবছৰ হ'ল। মই ৰেডি হৈ গৈছোঁ, আচলতে মই ভিডিঅ' নহয় ফটো মাৰোঁগৈ এতিয়া গৈ পিনি ইফালে। তো আপোনালোকক দেখাম বলক, বিহু বুলি ফটোখন মাৰোঁগৈ আৰু এনেও দেখিবলৈ বেয়া লাগিছে তথাপিও মাৰোঁগৈ আৰু।
এটা ফটো মাৰি আহিলোগৈ বিহু ড্ৰেছত, মানে মা ভাগৰ পুৰণা মুগা কাপোৰযোৰকে পিন্ধিলোঁ, পিন্ধি ফটো মাৰি আহিলোগৈ। তো আৰু এটা ড্ৰেছ পিন্ধি ফটো মাৰিম, এতিয়া ওলাই লওঁ। একদম পূৰা অৱস্থা বেয়া, ফটো মাৰি আহিলোগৈ, হৈ গ'ল। বেছিখন ফটো নামাৰিলোঁ, কেইখনমানে ফটো মাৰিলোঁ। ল'ৰাকেইটা আমনি লাগিছে বোলে। কাপোৰযোৰ এতিয়া খুলি মেলি ফ্ৰী হৈ লওঁগৈ আৰু। কালি মই বহুত গিফ্ট পালোঁ। এইটো পালোঁ কুৰ্তা প্লাজো, মই এইবিলাক পিন্ধি বহুত ভাল পাওঁ, কালাৰটো বহুত ধুনীয়া মৰম লগা, এয়া পালোঁ। আৰু মোৰ স্পেচিয়েল পাৰ্চনজনে দিছে, এইটো ভণ্টিয়ে দিছে মোৰ, মানে মোৰ ননন্দ। এইটো কুৰ্তা, তাৰ লগত এইটো পেণ্ট, আৰু এইটো মোৰ দিছে শাহুমাই। এইযোৰ মোৰ কাপোৰ। আমাৰ পঘা নোৱাটো দেখিবলৈ মই পাহৰিলোঁ, মানে দেখাবলৈ মই পাহৰিলোঁ। তাত তুলসী আৰু হেৰি দি পিনি ৰঙা সূতা দি এই মাহ হালধি দি নোৱালে। তাৰপিছত আপোনালোক এয়া দেখাইছোঁ, মানে ঘৰৰ মুখৰ আগৰ পৰা একদম 3টা জাগ দিয়া হয় গৰু বিহুৰ দিনাখন। সেইফালে আমাৰ 3টা জ্বলাই দিলে, সোনকালে জ্বলালে কাৰণ তাকো আহিলে, জ্বলালে, ধোঁৱা দি আছে, আৰুকেইটা আহিব। এইটো আমাৰ সেইটোৱে কোবালে, কাৰণ আহোঁতে কোবাই ন মাখি খেদাবৰ কাৰণে। আমাৰ ইয়াৰ বৰ গৰু আহি গ'ল। তো সেয়া ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, গৰু বিহুৰ বিশেষ বুলি। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰি দিব।